যথেষ্ট ট্ৰেজেডি পাৰ হৈ আহিছে মানে মাকক হেৰুৱাৰ পিছত ভণ্টিক হেৰুৱাৰ পিছত তেওঁ বেষ্ট ফ্ৰেণ্ডক হেৰুৱাৰ গোটেই মানুহজনৰ সাইকোলজিটো আৰু বহুত এটা ডাঙৰ সেটবেক হৈ গ'ল সেই সময়খিনিৰ পৰা তেওঁ বহুত চেঞ্জ হৈছে মানুহ আৰু মই হেতু বিয়া হৈ মই হেতুৱে মানে সেই ঘটনাৰ পিছতে মই বিয়া হৈ আহিছো আৰু সেইটো ঘটনাৰ কাৰণে চাগে দেউতাই বহুত দৌৰাদৌৰিকে আমাৰ বিয়াখন কৰাইছে মই সৰু দেউতাৰ কথা কৈছো গতিকে মই মই চ্যালেঞ্জ লৈ বিয়া হৈ আহিছো মই যেনেকে অন্য নতুন কইনা এজনীয়ে যিবোৰ পায় সেই বস্তুবোৰ আমাৰ জীৱনত এতিয়া নাছিলে গতিকে সেই সময়ৰ পৰা তেওঁ সাইকোলজিটো তেওঁৰ মনোভাৱবোৰ তেওঁৰ মনস্তত্বটো কেনেকুৱা ধৰণৰ কোন সময় হৈ থাকে সেই বস্তুবোৰ সদায় বুজিবলৈ চেষ্টা কৰি আহিছো সেই সময়বোৰো মানুহৰ মৰমৰ কাৰণে চাগে বা তেওঁৰ সৃষ্টিৰ যি মানে আদৰ পাইছে সেইটো কাৰণে চাগে তেওঁ পাৰ হৈ আহিব পাৰিছে খুব পজিটিভলি পাৰ হৈ আহিব পাৰিছে আৰু নিজৰো বহুত সময়ত কিছুমান ভুল ভ্ৰান্তি কৰিছে বা যেনেকৈ হওক সেয়া মানুহৰ মৰমৰ কাৰণে তেওঁ মানে আজিও এই স্থানটোতে থাকিব পাৰিছে